গোটেই অসমবাসী নমস্কাৰ গ্ৰহণ কৰিব। এয়া চাওকচোন, এওঁলোকে বৰ্তমান তেওঁলোকৰ অসুবিধাসমূহ মানে প্ৰচাৰ কৰি আছে। আমাৰ বৰ্তমান ইয়াতে আমাৰ হিমমামাই বহুত কাম কৰিছে, কিন্তু এওঁলোকৰ কামখিনি এতিয়ালৈকে কৰিব পৰা নাই। চাওকচোন, চাওক, এই ৰ'দত এওঁলোকৰ যিখিনি প্ৰাপ্য, এই প্ৰাপ্যখিনি বিচাৰি তাৰমানে ঘূৰি আন্দোলন কৰিব লগা হৈছে। সেয়ে মই হিমমামাক ক'ব বিচাৰিছোঁ, আপুনি অতবিলাক কাম কৰিছে, কিন্তু এওঁলোকৰ কামখিনি কি কাৰণত কৰিব পৰা নাই। এওঁলোকৰ কামখিনি যাতে ইলেকশ্যনৰ আগমুহূৰ্তত কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। ইয়াতে অংগনাবাদী আছে, ৰান্ধনীসকল আছে, মিস্ত্ৰী সন্থা আছে। গতিকে চাওক, এওঁলোকে কিমান কষ্ট কৰিছে। এওঁলোকৰ যিখিনি প্ৰাপ্য, এই প্ৰাপ্যখিনি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। গতিকে নিশ্চয় আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰ হিচাপে নিশ্চয় এওঁলোকৰ সুবিধা কৰি দিব বুলি আশা ৰাখিছোঁ। গতিকে চাওক, এওঁলোকৰ ইমান অসুবিধা, এই অসুবিধাৰ সন্মুখীন হৈ এই ৰ'দত এওঁলোকে ধৰ্ণা কৰিবলগীয়া হৈছে। গতিকে মই আমাৰ চৰকাৰখনক অনুৰোধ ৰাখিছোঁ যে যাতে এওঁলোকৰ যিখিনি প্ৰাপ্য, এই প্ৰাপ্যখিনি যাতে আমাৰ CM ছাৰে হিমন্ত বিশ্ব শৰ্মা দেৱে দিয়ে, তাৰ কাৰণে অনুৰোধ ৰাখিছোঁ। ধন্যবাদ।